পৌৰাণিক কাহিনীৰ বিশ্বাস পৰম্পৰাৰে বৰাক উপত্যকাৰ উত্তৰ আৰু দক্ষিণ পাৰৰ উপনৈসমূহৰ কুৰু সুৰে ৰজনজনাই তুলিছে লুইতৰ পাৰ। উত্তৰৰ বৰফৰ উৎসৰ পৰা উৎপত্তি হোৱা, দক্ষিণৰ পৰাও বৈ অহা অসংখ্য নৈ জান জুৰি নিজৰাৰ জলধাৰাই লুইতৰ দুয়োটি পাৰৰ বিস্তীৰ্ণ অঞ্চললৈকে ভৈয়ামৰ মাটি সাৰুৱা কৰি মানুহৰ পৰাণে পৰাণে বোৱাই দিছিল আশাৰ বতৰা। নয়নে নয়নে আঁকি দিছিল সমৃদ্ধিৰ সপোন। প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্যৰাজিয়ে অসমক কৰিছিল চিৰসুন্দৰৰ পবিত্ৰ তীৰ্থস্থান, আধ্যাত্মিক চিন্তা চৰ্চাৰ পুণ্যভূমি। কিন্তু 1950 চনৰ সৰ্বনাশী ভূমিকম্পই ব্ৰহ্মপুত্ৰৰ চিৰপ্ৰবহমান গতিক বাধাগ্ৰস্ত কৰিছিল। প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ দূৰদৰ্শিতাৰ অভাৱে প্ৰকৃতিৰ লীলাভূমিত ধ্বংসযজ্ঞ পাতি মানুহৰ জীৱনলৈ নমাই আনিছে অপ্ৰতিৰোধ্য বিভীষিকাৰ ঢল। সেইকাৰণে বাৰিষা কালত ব্ৰহ্মপুত্ৰই উপনৈসমূহৰ পানীৰে পাৰ উপচাই ভয়ংকৰ ৰূপ ধাৰণ কৰি বানৰ তাণ্ডৱত খেতিপথাৰ প্লাবিত কৰে, জনবসতিক বিধ্বস্ত কৰে, জীৱ জন্তুক মৃত্যুৰ মুখত পেলাই মানুহক আলৈ আথানি কৰি শান্ত প্ৰকৃতিক অশান্ত কৰি তোলে। নৈ জান জুৰি নিজৰাৰ কুলু কুলুকৈ বৈ যোৱা চন্দোধ্বনিত সৌন্দৰ্যই লুকাভাকু খেলে। সেই সৌন্দৰ্যৰ অপৰূপ সমাহাৰৰ কোনো নিৰ্দিষ্ট সংজ্ঞা পাবলৈ নাই। আমি জানো অসমৰ নদ নদীৰ শান্ত আৰু অশান্ত দুয়োটা ৰূপেই আমাৰ অতিকৈ চিনাকি। সেয়েহে ব্ৰহ্মপুত্ৰ আমাৰ জীৱন জীৱিকাৰ উৎস। ব্ৰহ্মপুত্ৰ আমাৰ প্ৰাণ প্ৰবাহ। ব্ৰহ্মপুত্ৰ আমাৰ জনজীৱনৰ বুকুতকৈও আপোন, আমাৰ প্ৰাণৰ দাপোন। আমি বানৰ কবলত সৰ্বশ্ৰান্ত হৈও নদীৰ বুকুতেই বাৰে বাৰে ৰচিম আমাৰ জীয়া জীৱনৰ ইতিহাস। আশাভংগৰ বেদনাটো আমি নদীৰ বুকুতেই ৰচিম জীৱন যৌৱনৰ সপোন। নদীয়ে পেলাই থৈ যোৱা পলসত পথাৰে পথাৰে বাৰে বাৰে সিঁচিম সৃষ্টিৰ বীজ। নদী আমাৰ জনজীৱনৰ হিয়াৰ আমঠু।